বন্ধুসকল, মহাভাৰতৰ যুদ্ধত ছলকপট কৰা আৰু দ্ৰৌপদীৰ অপমানক সমৰ্থন কৰা দুৰ্যোধনেনো শেষত স্বৰ্গ কেনেকৈ পালে? এইটো এনে এটা প্ৰশ্ন যিটো শতিকা ধৰি সকলোৰে মনত খটখটাই থাকে। ভগৱানৰ ন্যায়ত কিবা পক্ষপাতিত্ব আছিল নেকি, নে ইয়াৰ আঁৰত কৰ্মৰ কোনো গভীৰ ৰহস্য লুকাই আছিল? মহাভাৰতৰ ভয়ংকৰ যুদ্ধ শেষ হৈছিল। কুৰুক্ষেত্ৰৰ মাটিতো চাৰিওফালে নীৰৱতা বিৰাজ কৰিছিল। পাণ্ডৱসকলে যুদ্ধত জয়লাভ কৰিলেও আপোন মানুহৰ তেজেৰে পোৱা এই জয়ত তেওঁলোকে কোনো আনন্দ পোৱা নাছিল। হস্তিনাপুৰৰ সিংহাসনত বহাৰ পিছতো ধৰ্মৰাজ যুধিষ্ঠিৰৰ মন অশান্ত আছিল। তাৰ পিছত এদিন দ্বাৰকাৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ দেহত্যাগৰ অত্যন্ত দুখদায়ক খবৰ আহিল, যিয়ে পাণ্ডৱসকলৰ জীৱনৰ সমগ্ৰ চিৰদিনৰ বাবে সলনি কৰি দিলে। শ্ৰীকৃষ্ণ যোৱাৰ পিছত পাণ্ডৱসকলে বুজি পালে যে পৃথিৱীত তেওঁলোকৰ উদ্দেশ্য পূৰণ হৈ গৈছে। ধৰ্মৰাজ যুধিষ্ঠিৰে তেওঁৰ নাতি পৰীক্ষিতৰ ৰাজ্যাভিষেক কৰিলে আৰু হস্তিনাপুৰৰ ৰাজপাট সম্পূৰ্ণৰূপে তেওঁক অৰ্পণ কৰিলে। ইয়াৰ পিছত পঞ্চপাণ্ডৱ আৰু মাতা দ্ৰৌপদীয়ে নিজৰ সকলো ৰাজকীয় বস্ত্ৰ আৰু অলংকাৰ ত্যাগ কৰিলে আৰু সন্ন্যাসীৰ ৰূপত নিজৰ অন্তিম যাত্ৰালৈ ওলাই গ'ল। যেতিয়া তেওঁলোকে হস্তিনাপুৰৰ সীমা পাৰ হৈছিল, তেতিয়াই এটা ক্ষীণ কুকুৰ মনে মনে তেওঁলোকৰ পিছে পিছে খোজ ল'লে। ভীমে তাক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু যুধিষ্ঠিৰে ক'লে যে যদি কোনোবাই নিস্বাৰ্থভাৱে লগত গৈ আছে, তেন্তে তাক বাধা দিয়াটো অধৰ্ম। সকলোৱে হিমালয়ৰ বৰফেৰে আবৃত শৃংগবোৰৰ ফালে খোজ ল'লে। কঠিন বগৰা, তীব্ৰ বৰফৰ বতাহ আৰু শূন্য তাপমাত্ৰাই তেওঁলোকৰ শৰীৰৰ পৰীক্ষা লৈছিল। হিমালয়ৰ দুৰ্গম আৰোহণত আটাইতকৈ প্ৰথমে দ্ৰৌপদীৰ খোজত খেলি-মেলি লাগিল আৰু তেওঁ বৰফৰ ওপৰত ঢলি পৰিল। ভীমে কান্দি কান্দি যুধিষ্ঠিৰক সুধিলে যে জীৱনজুৰি ধৰ্ম পালন কৰা দ্ৰৌপদী কিয় পৰি গ'ল। যুধিষ্ঠিৰে জনালে যে দ্ৰৌপদী মহান আছিল, কিন্তু আশুজন স্বামীৰ ভিতৰত এওঁৰ মন অৰ্জুনৰ প্ৰতি অলপ বেছিকৈ ঢাল খোৱা আছিল। এই সূক্ষ্ম পক্ষপাতিত্বই তেওঁৰ পতনৰ কাৰণ হ'ল। কিছু দূৰ আগবঢ়াৰ পিছত প্ৰকাণ্ড জ্ঞানী সহদেৱো ঢলি পৰিল। যুধিষ্ঠিৰে স্পষ্ট কৰিলে যে সহদেৱৰ নিজৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ ওপৰত বহুত অহংকাৰ আছিল। তেওঁ ভাবিছিল যে তেওঁৰ সমান বুদ্ধিমান আন কোনো নাই। এই সূক্ষ্ম অহংকাৰেই তেওঁৰ মুখ্য মাৰ্গৰ আটাইতকৈ ডাঙৰ বাধা হৈ পৰিল। পাণ্ডৱসকল গধুৰ মনেৰে আগবাঢ়ি গ'ল, কাৰণ তেওঁলোকে বুজি পাইছিল যে ভগৱানৰ দৰবাৰত সূক্ষ্ম দোষো আওকাণ কৰা নহয়। যাত্ৰা আগবাঢ়িল আৰু ঠাণ্ডা অসহনীয় হৈ পৰিছিল। তেতিয়াই ৰূপৱান নকুল হঠাতে পিছল খাই পৰি গ'ল। তেওঁৰ পতনত যুধিষ্ঠিৰে ভীমক বুজালে যে নকুলৰ নিজৰ সুন্দৰ ৰূপ আৰু আকৰ্ষণৰ ওপৰত গভীৰ অভিমান আছিল। ইয়াৰ লগে লগে গাণ্ডীৱধাৰী অৰ্জুনৰ খোজো ৰৈ গ'ল আৰু তেওঁও বৰফত ঢলি পৰিল। সমগ্ৰ বিশ্বতে অজেয় বুলি গণ্য কৰা অৰ্জুনৰ পতনত ভীম সম্পূৰ্ণৰূপে ভাঙি পৰিল। যুধিষ্ঠিৰে সেমেকা চকুৰে ক'লে যে অৰ্জুন অদ্বিতীয় ধনুৰ্ধৰ আছিল, কিন্তু তেওঁৰ নিজৰ পৰাক্ৰমৰ ওপৰত বহুত অহংকাৰ আছিল। তেওঁ প্ৰায়ে কৈছিল যে তেওঁ অকলেই সকলো শত্ৰুক সংহাৰ কৰিব পাৰে। এই সূক্ষ্ম অহংকাৰেই তেওঁক পোনে পোনে শৰীৰৰ সৈতে স্বৰ্গলৈ যোৱাত বাধা দিছিল। এইদৰে তিনিওজন মহাৰথীয়ে নিজৰ নিজৰ দোষৰ কাৰণে শৰীৰ ত্যাগ কৰিলে। এতিয়া সেই দুৰ্গম কেৱল যুধিষ্ঠিৰ, ভীম আৰু সেই কুকুৰটোহে বাকী আছিল। কিছু সময়ৰ পিছত মহাবলী ভীমৰ বিশাল শৰীৰটো কঁপিবলৈ ধৰিলে আৰু তেওঁ পৰি গ'ল। ভীমে কৰুণ মাতেৰে সুধিলে যে জ্যেষ্ঠ ভাতৃৰ সেৱা আৰু ধৰ্ম ৰক্ষা কৰাৰ পিছতো তেওঁ কিয় পৰিল। যুধিষ্ঠিৰে ভীমৰ মূৰত হাত থৈ ক'লে যে তুমি অত্যন্ত বলশালী আৰু বীৰ ছিলা, কিন্তু তোমাৰ নিজৰ অসীম শক্তিৰ ওপৰত অহংকাৰ আছিল। ইয়াৰ লগতে ভোজনৰ প্ৰতি তোমাৰ অত্যাধিক আসক্তিও তোমাৰ এক সূক্ষ্ম দোষ আছিল। ভীমে হাতজোৰ কৰি ভগৱানক স্মৰণ কৰিলে আৰু শান্তিত নিজৰ প্ৰাণ ত্যাগ কৰিলে। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰ একেবাৰে অকলশৰীয়া হৈ পৰিল। তেওঁৰ লগত কেৱল সেই নিষ্ঠাৱান কুকুৰটোহে গৈ আছিল, যিয়ে আৰম্ভণিৰ পৰাই তেওঁৰ সংগ এৰা নাছিল। অকলশৰে গৈ থাকোঁতে যুধিষ্ঠিৰৰ সন্মুখত হঠাতে এক দিব্য পোহৰ জিলিকি উঠিল আৰু দেৱৰাজ ইন্দ্ৰ তেওঁৰ দিব্য ৰথৰ সৈতে প্ৰকট হ'ল। ইন্দ্ৰই ক'লে যে যুধিষ্ঠিৰ গোটেই জীৱন সত্য আৰু ধৰ্মৰ ওপৰত অটল হৈ থাকিল, সেয়েহে তেওঁ সশৰীৰে স্বৰ্গলৈ যোৱাৰ অধিকাৰী। যুধিষ্ঠিৰ ৰথত উঠিবলৈ লওঁতেই কুকুৰটো পিছে পিছে আহিল। ইন্দ্ৰই বাধা দি ক'লে যে কুকুৰ অপবিত্ৰ, ইয়াক ইয়াতে এৰি থৈ আহক। যুধিষ্ঠিৰে স্পষ্টভাৱে অস্বীকাৰ কৰিলে আৰু ক'লে যে যি অবোধ প্ৰাণীয়ে শেষলৈকে মোৰ সংগ দিলে, তাক এৰি মই স্বৰ্গৰ কোনো সুখকে গ্ৰহণ কৰিব নোৱাৰো। সেই মুহূৰ্ততে কুকুৰটোৱে তাৰ আচল ৰূপ পালে আৰু তাত সাক্ষাৎ ধৰ্মদেৱ প্ৰকট হ'ল। এইটো যুধিষ্ঠিৰৰ অন্তিম পৰীক্ষা আছিল, য'ত তেওঁ সম্পূৰ্ণৰূপে উত্তীৰ্ণ হ'ল আৰু সশৰীৰে স্বৰ্গলৈ ৰাওনা হ'ল। স্বৰ্গলোক পোৱাৰ লগে লগেই যুধিষ্ঠিৰৰ চকু থৰ হৈ গ'ল। তেওঁ দেখিলে যে যি দুৰ্যোধনে গোটেই জীৱন অধৰ্ম কৰিলে, সি এখন জিলিকি থকা দিব্য সিংহাসনত বহি আছিল আৰু দেৱতাসকলে তাক আদৰ কৰি আছিল। এইটো দেখি যুধিষ্ঠিৰে গভীৰ আঘাত পালে। তেওঁ খং আৰু বিস্ময়েৰে দেৱৰাজ ইন্দ্ৰক সুধিলে যে এয়াই নেকি ভগৱানৰ ন্যায়, যি দুৰ্যোধনে বংশৰ বিনাশ কৰালে।
দ্ৰৌপদীক ভৰা সভাত বস্ত্ৰহৰণ কৰিবলৈ চেষ্টা কৰিলে আৰু ভগৱান শ্ৰীকৃষ্ণৰ শান্তি বাৰ্তা অগ্ৰাহ্য কৰিলে, সি স্বৰ্গত কেনেকৈ আনন্দ কৰি আছে? যদি অধৰ্মীক স্বৰ্গ আৰু ধৰ্মৰ পথত চলাসকলক যন্ত্ৰণা দিয়া হয়, তেন্তে এয়া এনে ন্যায়। এই ৰহস্য সমাধান কৰিবলৈ দেৱৰ্ষি নাৰদ হাঁহি হাঁহি যুধিষ্ঠিৰৰ সন্মুখলৈ আহিল। নাৰদ মুনিয়ে যুধিষ্ঠিৰক বুজাই ক'লে যে ভগৱানৰ ন্যায় পাল্লাৰ দৰে নিৰপেক্ষ হয়। দুৰ্যোধনে যিমান পাপ কৰিলে তাৰ শাস্তি সি নিশ্চয়কৈ পাব, কিন্তু তাৰ জীৱনত এটা ডাঙৰ ক্ষত্ৰিয় ধৰ্মও আছিল। দুৰ্যোধনে যুদ্ধৰ পথাৰৰ পৰা কেতিয়াও পিঠি দেখুওৱা নাছিল। মৃত্যুক সন্মুখত দেখিও সি শেষলৈকে এজন প্ৰকৃত যোদ্ধা হিচাপে যুঁজিছিল আৰু বীৰগতিপ্ৰাপ্ত হৈছিল। শাস্ত্ৰ অনুসৰি ৰণভূমিত যুঁজ দি বীৰগতি পোৱা ক্ষত্ৰিয়ই কিছু সময়ৰ বাবে স্বৰ্গৰ সুখ অৱশ্যে পায়। নাৰদে স্পষ্ট কৰিলে যে ইয়াৰ অৰ্থ এইটো নহয় যে তাৰ পাপ ক্ষমা কৰা হ'ল। প্ৰতিটো কৰ্মৰ বেলেগ হিচাপ থাকে। পুণ্য ভোগ কৰাৰ পিছত সি নিজৰ পাপৰ ঘোৰ শাস্তিও ভুগিব লাগিব। বন্ধুসকল, মহাভাৰতৰ এই কাহিনীয়ে আমাক জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো শিকায় যে ভগৱানৰ দৰবাৰত কাৰো লগত পক্ষপাতিত্ব নহয়। এটা ভাল কৰ্ম কেতিয়াও অথলে নাযায় আৰু এটা বেয়া কৰ্ম কেতিয়াও ফল নিদিয়াকৈ নাথাকে। দুৰ্যোধনে নিজৰ বীৰত্বৰ ফল পালে, কিন্তু তাৰ অধৰ্ম কেতিয়াও ধৰ্ম নহল। এই সংসাৰৰ পৰা লোৱাৰ সময়ত আমাৰ লগত ধন পধুৰূপ বাবল নাযায়, কেৱল আমাৰ কৰ্মহে লগত যায়। সেয়েহে নিজৰ জীৱনত কেতিয়াও অহংকাৰ নকৰিব আৰু সদায় সত্য আৰু ধৰ্মৰ পথ চলিব। যদি আপোনালোকক এই ভিডিঅ'টো জ্ঞানবৰ্ধক লাগিল, তেন্তে ইয়াক লাইক কৰক, নিজৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইবো কৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব।